হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল পপিজ কিচেনত আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰত বনাব আহিছোঁ মাছৰ মূৰেৰে কলডিলৰ আঞ্জা। আহক তেন্তে চাওঁ। ইয়াতে মোক প্ৰয়োজন হ'ব আলু এটা ডাঙৰকৈ কাটি লৈছোঁ, দুটা মিডিয়াম চাইজৰ পিঁয়াজ, আদা নহৰু আৰু ধনিয়া পাত। ধনিয়া পাতটো আপোনালোকে স্কিপ কৰিব পাৰে। আনফালে মোক প্ৰয়োজন হ'ব দুটা তেজপাত, তিনিটা শুকান জলকীয়া, জিৰা পাউডাৰ 1 চামুচ, ৰংগুড়া, নিমখ সোৱাদ অনুসৰি আৰু গৰম মছলা আধা চামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ। ইয়াতে মই মচুৰ দালি তিয়াই থৈছোঁ আধা ঘণ্টামান 1 কাপ, আৰু ইফালে কলডিলখিনিও কাটি থৈছোঁ। এতিয়া মই কেৰাহী পাতি দিলোঁ, কেৰাহীত দিলোঁ মিঠাতেল আৰু মই তেলখিনি গৰম হওঁতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ। ইয়াতে দিছোঁ মই এতিয়া তেজপাত দুটা, শুকান জলকীয়া দুটা, এতিয়া মই দিম কেঁচা পিঁয়াজ। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি এতিয়া মই অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। চাওক, পিঁয়াজখিনি মোৰ অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে দিলোঁ আদা নহৰু পেষ্ট। আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে মই অকণমান ভাজি ল'ম। এতিয়া নিমখ 1 চামুচ, হালধি গুড়ি আৰু জিৰা পাউডাৰ মই অকণমান কমাই দিলোঁ, আধা চামুচ দিলোঁ। আৰু ৰেড চিলি পাউডাৰ আধা চামুচ। এতিয়া মই গোটেই মছলাখিনি ধুনীয়াকৈ তেলত ভাজি ল'ম, যাতে মছলাখিনি ধুনীয়াকৈ তেলত ভাজ খাই যায়। চাওক, মছলাখিনিয়ে তেল এৰিছে। এতিয়া মই ইয়াতে কাটি থোৱা কলডিলখিনি দি দিছোঁ। এতিয়া মই কলডিলখিনি ধুনীয়াকৈ অকণমান সময় ভাজি ল'ম। ইয়াৰ পিছত মই ইয়াতে মচুৰ দালিখিনি দি দিছোঁ। এতিয়া মই মচুৰ দালিখিনিও অকণমান সময় ভাজি ল'ম। এতিয়া মচুৰ দালিখিনি ভাজা হৈ গ'লে চাওক, মচুৰ দালিখিনি ধুনীয়াকৈ অকণমান সিজিছে। আনফালে মই পানী গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে আলু দি দিম আৰু মই আলুখিনিও অকণমান ভাজি ল'ম। আপোনালোকে আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰিও ল'ব পাৰে, মই এনেকৈয়ে দিছোঁ। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিম। মই বেছি পানী নিদিওঁ, পানীৰ পৰিমাণটো মই অকণমান কমায়েই দিম যাতে আলুখিনি সিজে। আৰু এতিয়া মই অকণমান লৰাই ল'ম। এতিয়া মই আলুখিনি সিজিবলৈ ঢাকনিখন লগাই দিম। এতিয়া 10 মিনিট পিছত মই ঢাকনিখন আঁতৰাই দিলোঁ আৰু ইয়াতে মই ফ্ৰাই মাছৰ মাথাখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ এবাৰ লৰাই ল'ম। এতিয়া পুনৰ আকৌ ঢাকনি লগাই দিলোঁ। এতিয়া মই ঢাকনিখন আঁতৰাই অকণমান গৰম মছলা দি দিছোঁ আধা চামুচ। এই চাওক, আৰু এতিয়া কেঁচা ধনিয়া পাত দি দিলোঁ। এই চাওক, মোৰ ৰেডি মাছৰ মূৰেৰে কলডিলৰ আঞ্জা। ফ্ৰেণ্ডছ, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।